11:11 হৈছে তো আমি আহি বহি আছো ইয়াত কোনো মানুহ নাই ৰাইজ আহিছে পেলা হাই এটা কৰি দিবা দেৱকী পুত্ৰ নমস্কাৰ আজি মই আছো চতিয়াত ইয়াত লগৰ এটা বাইকৰ বিয়া আছে আৰু বাইকৰ বিয়া মানে কাম হওক বা নহওক সোনকালে মাতি দিয়ে আহিবই লাগিব যি নহওক বলকচোন আজি কামখিনি কেনেকৈ কৰোঁ দেখুৱাওঁ আৰু আজি জোৰোণ আছে কাইলৈ বিয়া জোৰোণ অহা নাই আৰু এইটো পেণ্ডেলটো ধুনীয়া লাগিছে 11:11 হৈছে তো আমি আহি বহি আছো ইয়াত কোনো মানুহ নাই ৰাইজ আহিছে আৰু কইনাও ৰেডি হৈ আছে ৰেডি হোৱা নাই এতিয়ালৈকে আমি বহি আছো A few moments later আৰু এয়া আমাৰ জোৰোণ আহি গ'ল কইনাক ভালকৈ আমি ফটো উঠাব নোৱাৰিলোঁ এই কইনাক ফটো উঠাবলৈ কিমান টাইম পালি 5 মিনিটো নাপালোঁ নেকি আৰু আমাৰ দীপুদা বহুত দিনৰ মূৰত লগ পাইছোঁ কোন Six and a half hours later. আমাৰ জোৰোণ শেষ হ'ল জোৰোণ যাব ওলাইছে জোৰোণ শেষ হোৱাৰ পিছত কইনা ফটো উঠি আছে Day 2. 2 নম্বৰ দিনাৰ প্ৰথমটো কাৰ্যসূচী পানী তোলাৰ পৰা আৰম্ভ হ'ব আৰু এতিয়া ৰাতিপুৱা 7টামান হৈছে লগৰটো বাইকৰ বিয়া সেইকাৰণে বহুত আগতেই মাতি দিছে সি সেয়া আমি ৰেডি হৈ গ'লোঁ এতিয়া পানী তুলিব যাম এয়া পানী তুলি আহি আছে পুৰা নাচি নাচি এইটো গৰম আৰু এয়া পানী তুলি আহি আছে A few minutes later. কইনাৰ ওলাই আহিলে মানুহ আহি আছে পুৰা মানুহ ফুল এয়া লাইট আপ ডাউন কৰি আছে এতিয়া ৰখি আছে এয়া আমি কেমেৰা লৈ ৰেডি মছলা বিলাই আছে এয়া এয়া ভাই বেলা হাই এটা কৰি দিবা আমাৰ কাম হৈ আছে কইনা দৰা আহিবৰ কাৰণে মেইন ছেটযোৰ পিন্ধিব গৈছে ভিতৰত আৰু এতিয়া আমি কফি এটা খাই গৈছোঁ দুয়োটাই আৰু এয়া এইখিনিতে আজি বিয়া হ'ব সেইখিনিতে তাতে নিয়মখিনি হ'ব বিয়াৰ আজি কি বিয়া এখন নাম কীৰ্তনীয়া বিয়া আৰু এয়া ৰেডি কৰিলে ইয়াতে বিয়া হ'ব এয়া আমাৰ দৰা আহি গ'ল
ভাষাবিলাক আশ্ৰয় এনেই পোৱা নাই দেৱো একমাত্ৰ দেৱকী দেৱীৰ পুত্ৰ দেৱকী পুত্ৰ আমাৰ বিয়া চেঞ্জ হৈ গ'ল দেখিছা নাই বেছিকৈ হাঁহি দি আছে এইফালে চাই দিব আৰু আমাৰ কাম চেঞ্জ হ'ল আৰু ভিডিঅ'টোত আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চাইছোঁ আমি কৰা কামখিনি আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব কাৰণ প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু কি কৰিব পাৰি চব কৰিলে ধন্যবাদ এই আমি চব বস্তুখিনি ভৰাই আছোঁ